নমস্কাৰ সন আছিল 1999 কিছুমান পাকিস্তানী সৈনিক ভাৰতৰ ভূমিত প্ৰৱেশ কৰে আৰু এলিজেডলি ভাৰতৰ অনিষ্ট কৰাৰ প্ৰয়াস কৰে কিন্তু আমাৰ ভাৰতীয় সৈনিকে সাহসিকতাৰে পাকিস্তানী সৈনিকক ডিফেন্স কৰিবলৈ সক্ষম হয় যদিও দুইখন দেশৰ মাজত এখন ডাঙৰ যুদ্ধৰ সূত্ৰপাত হয় যিখন যুদ্ধক আমি কাৰ্গিল ৱাৰ হিচাপে জানো আৰু আপোনালোক সকলোৱে জানে যে এই যুদ্ধত ভাৰতীয় সৈনিকৰ প্ৰবল পৰাক্ৰমৰ ফলত ভাৰতেই জয়লাভ কৰে Kargil War 1999. This place became the center of much international intrigue and war between India and Pakistan. 22 years ago, India was betrayed by its neighbor Pakistan. Prime Minister Atal Bihari Vajpayee made it clear that India would emerge victorious. हम शांति चाहते हैं ये तो दुनिया ने देखा अब दुनिया ये देखेगी कि हम शांति की रक्षा के लिए अपनी शक्ति का भी प्रदर्शन कर सकते हैं এই যুদ্ধত বিশেষ অৱদান আগবঢ়োৱা এজন বীৰ সৈনিক আছিল কেপ্টেইন বিক্ৰম বাত্ৰা তেওঁৰ জীৱনৰ ওপৰত এখন খুব সুন্দৰ মুভি ৰিলিজ হৈছে যিখনৰ নাম হ'ল শ্বেৰশাহ এনেও আমাৰ ভাৰতত সৈনিকৰ ওপৰত বনোৱা মুভিবোৰ বহুত হিট হয় উদাহৰণ হিচাপে বৰ্ডাৰ উৰি দ্য সাৰ্জিকেল ষ্ট্ৰাইক লক্ষ্য গাজী এটেক কেশৰী ইত্যাদি ইত্যাদি তো আহক তেন্তে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে কাৰ্গিল ৱাৰ কেনেকৈ হ'ব পালে এই যুদ্ধত কেপ্টেইন বিক্ৰম বাত্ৰাৰ অৱদান কেনেকুৱা আছিল তাৰ বিষয়ে কিছু কথা পাতোঁ সেই দিনটো আছিল 1999 চনৰ 3 মে তাৰিখ কিছুমান পাকিস্তানী সৈনিক ভাৰতৰ বাটালিক সেক্টৰৰ ওচৰত এলিজেডলি বাংকাৰ সাজি আছিল বাটালিক সেক্টৰৰ আৰ্মি পোষ্টক এটেক কৰাৰ উদ্দেশ্যেৰে কিন্তু লাকিলি সেই কথা ইণ্ডিয়ান আৰ্মিৰ চকুত ধৰা পৰিল আৰু ড্ৰাছ কাকসাৰ আৰু মুস্কহ সেক্টৰক ইনফৰ্ম কৰা হ'ল কিন্তু পাকিস্তানী আৰ্মিয়ে ইতিমধ্যে 130টা পোষ্ট নিজৰ দখললৈ আনিছিল পাকিস্তানী আৰ্মিৰ মূল লক্ষ্য আছিল নেশ্যনেল হাইৱে A1ক ব্লক কৰা যেটো কৰিলে কাশ্মীৰখনক লাডাখৰ পৰা সম্পূৰ্ণৰূপে কাট অফ কৰিব পৰা যাব এই অপাৰেচনটোক কোড নেম দিয়া হৈছিল অপাৰেচন বজ্ৰ কিন্তু এই অপাৰেচনৰ এগেইনষ্টত ইণ্ডিয়ান আৰ্মিও প্ৰত্যাক্ৰমণৰ বাবে এটা অপাৰেচন লঞ্চ কৰিলে যেটো অপাৰেচনৰ কোড নেম দিয়া হ'ল অপাৰেচন বিজয় হাজাৰ হাজাৰ আৰ্মিক ট্ৰুপছেৰে সুসজ্জিত কৰি কাৰ্গিল সেক্টৰলৈ পঠিওৱা হ'ল সেই সময়ৰ চিফ অফ আৰ্মি আছিল জেনেৰেল বেদ প্ৰকাশ মালিক এই যুদ্ধত ইণ্ডিয়ান এয়াৰ ফ'ৰ্চেও বিশেষ ভূমিকা পালন কৰিছিল 26 মে তাৰিখে ইণ্ডিয়ান এয়াৰ ফ'ৰ্চে অপাৰেচন সফেদ সাগৰ নামেৰে এটা অপাৰেচন লঞ্চ কৰিলে যাৰ লক্ষ্য আছিল পাকিস্তানী ট্ৰুপছবোৰক ভাৰতৰ ভূমিৰ পৰা বাহিৰ কৰা ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ প্লান আছিল যে LOC পাৰ হৈ পাকিস্তানৰ ভিতৰত সোমাই কিছুমান বিশেষ টাৰ্গেটত বম পেলোৱা কিন্তু সেই সময়ৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ইয়াৰ বিৰোধিতা কৰিছিল ভাৰতে মাত্ৰ সেলফ ডিফেন্সৰ বাবেহে যে নিজৰ ট্ৰুপছ ব্যৱহাৰ কৰিছে সেইটো বেলেগ দেশৰ আগত দেখুৱাটো খুব প্ৰয়োজনীয় আছিল ভাৰতে নিজৰ দেশকহে প্ৰটেক্ট কৰিব বিচাৰে বা LOC পাৰ হৈ পাকিস্তানক আক্ৰমণ কৰা ভাৰতৰ লক্ষ্য নহয় বুলি আন্তঃৰাষ্ট্ৰীয় মানুহৰ আগত দেখুওৱা ধাৰণাই ভাৰতক কূটনৈতিকভাৱে জয় কৰাত সহায় কৰিলে ইউৰোপিয়ান ইউনিয়ন দেশবোৰ সকলোৱে ভাৰতক ছাপোৰ্ট কৰিছিল এই কাৰ্গিল যুদ্ধত সেই সময়ৰ US ৰাষ্ট্ৰপতি বিল ক্লিণ্টনে পাকিস্তানৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ ওপৰত প্ৰেছাৰ দিছিল যে পাকিস্তানে ভাৰতৰ পৰা পাকিস্তানী সৈনিকসকলক উভতাই আনিব লাগে পাকিস্তানী সৈনিকসকলে যুদ্ধৰ ক্ষেত্ৰত এটা বিশেষ এডভান্টেজ পাইছিল যে তেওঁলোক পাহাৰৰ টপত আছিল আৰু ইণ্ডিয়ান আৰ্মি তলত তৎসত্ত্বেও কিন্তু ইণ্ডিয়ান আৰ্মিৰ জোছ দেশৰ প্ৰতি প্ৰেম আৰু সাহসৰ ফলত পাকিস্তানী সৈনিকে অকিউপাই কৰা প্ৰায়বোৰ পোষ্টেই পুনৰ দখল কৰিলে যদিও পাকিস্তানী আৰ্মিয়ে পাহাৰৰ সকলোতকৈ ওপৰত থকা বেছবোৰ দখল কৰি আছিল যিটো বেছক 5140 বুলি কোৱা হয় ইয়াৰ সৰ্বোচ্চ উচ্চতা 17000 ফুট আছিল যাক ৰিকেপচাৰ কৰাটো ইণ্ডিয়ান আৰ্মিৰ নেক্সট টাৰ্গেট আছিল এই টাস্ক কমপ্লিট কৰিবৰ বাবে দায়িত্ব দিয়া হ'ল লেফটেনেণ্ট কৰ্নেল যোগেশ কুমাৰ যোশীক ইয়াৰ পিছত আৰ্মিৰ দুটা গ্ৰুপ বনোৱা হ'ল যি দুটা গ্ৰুপে বেলেগ বেলেগ দিশৰ পৰা বেছ 5140 লৈ বগাই যাব
এটা গ্ৰুপৰ লিডত আছিল লেফটেনেণ্ট সঞ্জীৱ সিং জামুৱাৰ আৰু আনটো গ্ৰুপৰ লিডত আছিল লেফটেনেণ্ট বিক্ৰম বাত্ৰা যাৰ কোড নেম আছিল শ্বেৰশ্বাহ এইকাৰণেই মুভিখনৰ নামো শ্বেৰশ্বাহ দিয়া হ'ল দুয়োটা গ্ৰুপৰে লিডত থকা লেফটেনেণ্ট দুইজনকে কোৱা হ'ল যে তেওঁলোকে ছাকচেছ ছিগনেল এটা নিৰ্ধাৰিত কৰক যিটো মিছন কমপ্লিট হোৱাৰ পিছত ছিগনেল হিচাপে ব্যৱহাৰ কৰিব লেফটেনেণ্ট যোশী জামুৱালে চুজ কৰিলে যে তেওঁৰ ছাকচেছ ছিগনেল হ'ব ইয়া আৰু লেফটেনেণ্ট বিক্ৰম বাত্ৰাই চুজ কৰিলে ইয়ে দিল মাংগে মোৰ দুইজন লেফটেনেণ্টেই নিজৰ মিছন কমপ্লিট কৰিলে এই মিছন সফলতাৰে কমপ্লিট কৰাৰ বাবে বিক্ৰম বাত্ৰাক প্ৰমোচন কৰা হ'ল কেপ্টেইনলৈ আনফালে বহুতো মিছন চলি আছিল ইয়াৰ ভিতৰত .4875 পাহাৰখনো ৰিকেপচাৰ কৰাৰ প্ৰস্তুতি চলি আছিল এই মিছনৰ বাবেও কেপ্টেইন বিক্ৰম বাত্ৰাকে দায়িত্ব দিয়া হ'ল এওঁৰ লগত সহযোগী আছিল কেপ্টেইন অনুজ নায়ৰ 8 জুলাই 1999 এওঁলোকৰ মিছন ছাকচেছফুল হ'ল 4875 ৰিকেপচাৰ কৰা হ'ল কেপ্টেইন বিক্ৰম বাত্ৰা নিজৰ বাংকাৰৰ পৰা বাহিৰলৈ ওলাই আহিল সহযোগীসকলক সহায় কৰাৰ উদ্দেশ্যে সেইখিনি সময়তে পিছুৱাই পলাই যোৱা শত্ৰুৱে বিক্ৰম বাত্ৰাৰ বুকুলৈ লক্ষ্য কৰি এটা গুলী এৰিলে আৰু অতি দুখজনকভাৱে তেওঁ শ্বহীদ হ'ল ভাৰতে নিশ্চিতভাৱে .4875 ৰিকেপচাৰ কৰিলে কিন্তু দুজন হিৰো কেপ্টেইন বিক্ৰম বাত্ৰা আৰু কেপ্টেইন অনুজ নায়ৰক হেৰুৱাব লগা হ'ল লাহে লাহে ইণ্ডিয়ান আৰ্মিয়ে সকলোবোৰ ঠাই ৰিকেপচাৰ কৰিলে আৰু 26 জুলাই তাৰিখে অফিচিয়েলি এই যুদ্ধৰ অন্ত পৰা হ'ল বুলি ঘোষণা কৰা হ'ল আৰু সেয়ে 26 জুলাই তাৰিখটো সমগ্ৰ ভাৰতে কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰে আজিলৈ ভিডিঅ'টোত ইমানেই আশা কৰোঁ ভিডিঅ'টোৰ পৰা কিছু নজনা কথা শিকিলে মোক ছাপোৰ্ট কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই বিষয়ে বেলেগকো জনাবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব যদি কোনোবাখিনিত কিবা ভুল ভ্ৰান্তি হ'ল তেন্তে কমেণ্ট বক্সত লিখিব ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ জয় আই অসম